ইমান কষ্টকৈ চিট ৰাখি থয় ইয়াত ইমান মানুহ এজনী মানুহ উঠাৰ লগে লগে কাষৰজনী ৰৈ থাকে চিটটো এৰি লৈ বহি হয়নে এতিয়া বাঢ়ি ফুৰিবতো নোৱাৰে উঠি যাব নোৱাৰে এনেকৈ চেপা মাৰি বহি থাকে যিসকল সোনকালে আহে সেইসকলতো আহি পেলাই চিট ৰাখিব লাগে সেইসকলে এতিয়া মতা মানুহ প্ৰাকৃতিক কিছুমান সমস্যা থাকে মানুহৰ বাহিৰ ফুৰি আহিব নালাগে জানো এতিয়া আমাৰ মতা মানুহ আমি গ'লো আৰু অনুষ্ঠানটো চাই য'তে ত'তে মাইকী মানুহ নহ'ব ন য'ত যাব নোৱাৰিব তাতে চিট ৰাখি থয় এতিয়া ইমান কষ্টকৈ চিট ৰাখি থয় ইয়াত ইমান মানুহ এজনী মানুহ উঠাৰ লগে লগে কাষৰজনী ৰৈ থাকে চিটটো এৰি লৈ বহি হয়নে এতিয়া বাহিৰ ফুৰিবতো নোৱাৰে উঠি যাব নোৱাৰে এনেকৈ চেপা মাৰি বহি থাকে এনেকৈ বহি থাকে কি বিচনী কিজনীক কয় এতিয়া মুখত অহা নাই আকৌ বাহিৰৰ পৰা শুনো এই নাই কোনোবাই বহিব আকৌ কোনোবা মাইকী মানুহ ওচৰত থাকিলে ই এইখিনি চিটটোলৈ চাই আছে হয়নে নহয় বাৰু চিটটোলৈ চাই আছে কোনোবাই আকৌ কোনোবা যদি এনেকৈ যাবলৈ ধৰে এনেকৈ উঠেহে কাষৰজনীয়ে কয় আপুনি যায় নেকি আকৌ উঠা মানে কয় নাই কয় থৈ দি খাইছে ইমান ত্যাগ কষ্ট কৰি আপোনালোক বহি থাকে হয়নে বমা উপনি হৈছে হয়নে মই কথা কৈছোঁ বমা এনেকৈ আছোঁ গতিকে মই আপোনালোকক এটা কথা কওঁ আপোনালোকে ধুনীয়াকৈ অনুষ্ঠান চাবলৈ এনেকৈ আহক যিখিনি মাজতে চকী বহি বুলি আহে ঘৰতে পানীটো কমাই খাই আহে এতিয়া এই ওপৰৰ পৰা মানুহে ক'ব ইটো যদি 6টা বজাৰ পৰা বহিছেও বা মই মানে ভোকটো নালাগে বাহিৰ ফুৰিবলৈ যাব নোৱাৰেনে হাঁহিল বৌমা পোৱাৰী বিষাই গৈছে আমাৰ লুটু ক'লৈ গ'ল ই মানে এতিয়া ৰাধাখন চাইছে ৰাধা চাইছে হা ৰাধা চাই গাধা হৈ গ'ল ফিলাৰ মাৰিছে দিছে হা লুটুকণক কি ক'ম তাক সেই মোৰ ভাইটি নিচিনা ভাইটি বুলি ক'লে মানুহ বিশ্বাস নকৰে এইটো দীঘে বাঢ়িছে দিছে নাই মানে ৰাইজৰ আশীৰ্বাদত ই ডাঙৰ দীঘল হৈ গৈ আছে আমাৰ মণিবৌ ৰাইজৰ আশীৰ্বাদত ডাঙৰ হৈছে দীঘল হোৱা নাই কিন্তু হয়নে এই পাকৰি দিছে হাঁহিল দাদাই আকৌ গালি পাৰিব নেকি এই তুই 3:30 বজাত কিহৰ আহিল আকৌ সেইপিনে মিলাই বহিছে যে দাদা সেইপিনে আছে সেইপিনে মিলাই বহ ইয়াতে একো নাই ই মানে আমাৰ বাচ্চাটাক মই আগতে কওঁ ই হৈছে মস্ত ছোৱালী পাগল কোনে কি মাৰিছে ল'ৰা ছোৱালীও কি টাইপহে লাগিলে দেখোন তোমালোকক জোকাই থৈছে নেকি ই ছোৱালী পাগল বুলি কিয় ক'লোঁ বেহাবাৰী তেতিয়া কৰিছিল সুস্মিতাজনীক পাগল কৰি পেলোৱা নাই জানো খাইতা চিটি বাইদেউ দুইটা গ'ল এতিয়া ইও শেষ তাইও শেষ ইও আনিলে তাইও গ'ল বেলেগ চেপাত হৈ গ'ল আকৌ এতিয়া ৰাধাত দেখিছে নাই এজনীৰ পিছত ই হেনো ডক্তৰ ই মানুহে ডক্তৰ নে গৰু ডক্তৰ এতিয়া এতিয়া বেহাৰবাৰীৰ কথাবিলাকতো জানে বোলে বাৰীৰে বেহৰ বাৰীত জইন কৰোঁতেই সুস্মিতাই থাপ মাৰি ধৰিলে গতিকে সেইকাৰণে এইবিলাক বাদ দিলোঁ আৰু এতিয়া মোৰ পিছত কোন আছে জানে নহয় কোন আছে বাৰু আৰু এটা বস্তু আছে এইটো ক'ব নোৱাৰি বাৰু ৰাইজৰ আগত বাৰু বাকী যি নহওক এই মানে বেহাৰবাৰীখন এৰা আৰু বহুত কথা আছে ন এই প্ৰেগনেণ্ট মহিলাবিলাকে দিগদাৰ পাইছে বোলে বান্দৰৰ নিচিনা হয় বুলি ভয় কৰিছে তাত হনুমান ডান্সটো মাৰিছিলোঁ যে সেইকাৰণে আঁতৰি আহিলোঁ এতিয়া ৰাধা কৰি আছোঁ ৰাধাত তাকো ডাক্তৰ আকৌ ওলালকৈ ভুৱা কি ক'ব চাৰ্টিফিকেট ভুৱা এতিয়া সেই দোকান এখন দি চলিছোঁ আৰু আপোনালোকৰ কামপুৰ হস্পিটেলৰ সন্মুখতে গতিকে কিবা চাহ তামোল খালে গ'লেই হ'ল আৰু দেই লগ পাব সকলোৱে ঠিক আছে বাকী আমাৰ বাবা ক'লে গ'লি আছোঁ বাৰু তোৰ জ্ঞানৰ পৰিসৰবিলাক অকণমান উন্নত মানদণ্ডৰ হৈছেনে পঢ়াত হ'ব বিহু বতৰ ৰাতি 2:15 বাজে কিমান 2:15 মই মানে সময় বুলি ক'লে এটাই বুজি পাওঁ ৰাতি হ'লে 2:15 আৰু দিনত হ'লে 1:05
তেতিয়া মানে কিবা সুধিলে তই উত্তৰ দিব নোৱাৰিবি ৰাইজৰ আগত 3:30 বজাত এতিয়া মানুহ কেইটা বাজিছে এইটো কালিয়ে অফ হ'ল বন্ধ ঘড়ীটো লৈ পেলাই ৰাইজৰ ওচৰত ফুটি গৈ পেলাই আহিছে নহয় মই হাতটো খালী লাগে কাৰণে ঘূৰি থাকোঁ ৰাইজ মই এক প্ৰশ্ন সুধিম নেকি বাৰু হা হা চাপ খোপা নাই খোপাটো মণি পিছ পেলাই লগাই থৈ দিয়া আগতে প্ৰশ্নটো সুধি ল'ম কোৱা ইয়াক প্ৰশ্ন সুধিলে তই উত্তৰ দিব পাৰিবি জানো হা কওকচোন হা কচোন বাৰু আমাৰ দেউতা মানে পাপা ইংলিছত কি বুলি কবি কাম পোৱাৰ আগত কি বুলি কয় দেউতাই কিছুমান ফাদাৰ এই সৰু ল'ৰাটোৰ পৰা শুনি গৈছে মই নিজে কোৱা নাই মই হাজিৰা লগাই কোৱাইছোঁ ঠিক আছে তই মাটো কচোন মাটো ইংলিছত কি বুলি কবি মাটোক নাই ইংলিছত ষ্টাইলত নাই ৰিকা মই ভালকে ক ইংলিছত কি বুলি কবি মা বাপ মাৰ্ডাৰ মাৰ্ডাৰ নহয় মাৰ্ডাৰৰ মাজত কি কথা মাৰ্ডাৰ মানে এইটো সৰকাই দিয়াটো দুষ্ট কৰিলেতো আমাৰ মাৰ্ডাৰেতো মাৰ্ডাৰ কৰি দিয়ে ঠিক আছে এতিয়া চাচাটো কচোন ফাদাৰ পাপা ফাদাৰ মা আছে মাদাৰ চাচা হৈছে চাদাৰ বা কচোন তই আণ্টিটো কি বুলি কবি আণ্টিটো বা কি বুলি কবি জানি সকলোৱে জানে আণ্টি যদি এটা বাচ্চা হ'ল তোৰ ধৰক খুৰী ল'ৰা এটা হ'ল এণ্টি এতিয়া এণ্টি মানে আণ্টি এণ্টি এণ্টি নহয় আণ্টি বা হ'ব তই যি কৈছ হ'ব এণ্টি বা হ'ব নেকি এতিয়া ধৰক তোৰ এই মানে এণ্টিৰ ল'ৰা এটা হ'ল তই কি বুলি কবি এণ্টি যদি বাচ্চা হয় এণ্টি ভাইৰাছ কি পাগলৰ নিচিনা কথা কয় মানে আমাৰ বহুতে মাকে কয় মোৰ এতিয়া ল'ৰাটোৱে একেবাৰে কৰোণা ভাইৰাছটোৰ নিচিনাই হ'ল ইমান দুষ্ট আণ্টি ল'ৰা হ'লে এণ্টি ভাইৰাছ